কৈছো যেতিয়া কোনোবাই আপোনাক এভয়েড কৰে সেই মানুহজন বা সেই মানুহজনীক আকৌ ফোন কৰিব নালাগে যেতিয়া আপুনি গম পাব যে আপোনাৰ স্থান তেওঁৰ জীৱনত নোহোৱা হ'ল তাৰ পিছত আপুনি সেই স্থান কিয় বিচাৰি আছে ইটস লাইক ইউ আৰ বেগিং ফৰ দ্যাট প্লেস ৰাইট গতিকে ইমান সৰু নহব যদি আপুনি ৰিয়েলাইজ কৰিছে যে আপোনাৰ সেই ইম্পৰ্টেন্স তেওঁৰ জীৱনত নাই আপোনাৰ সেই ৰেসপেক্ট তেওঁৰ জীৱনত নাই আপোনাৰ সেই ভ্যালু তেওঁৰ জীৱনত নাই তেতিয়াহলে নিজকে ইমান তলত নেপেলাব There will be someone who will give you equal respect, value and importance. You don't need importance from anybody. দৰকাৰ জানো? Because you are special. আপোনাৰ নিচিনাটো কোনো নহয়, so আপুনি কিয় খুজি ফুৰিছে? Importance কাৰোবাৰ লাইফত? Don't. So তুমি নিজৰ ভাল পোৱাটো কিয় ৱেষ্ট কৰি আছা? Save it. Keep it for someone who deserves. মানুহক বহুত মৰমৰ প্ৰয়োজন। গতিকে নিজৰ মৰমখিনি সাঁচি থোৱাচোন। এনেকুৱা এজন মানুহক দিয়া বা এনেকুৱা এজনী ছোৱালীক দিয়া যাক সঁচাকৈ তোমাৰ মৰমৰ প্ৰয়োজন গতিকে এনেকুৱা মানুহক নিদিবা যোনে ভ্যালু নিদিয়ে এনেকুৱা মানুহক তোমাৰ মৰম তোমাৰ স্থান তোমাৰ সময় দিয়া যোনে তোমাৰ ভ্যালু বুজি পায় তোমাক ভাল পায় so save your love for someone